যোৱা 10 বছৰত টপ পাৰফৰ্মিং 5টা স্মল কেপ মিউচুৱেল ফাণ্ডৰ লিষ্ট। 5 নম্বৰত আহে কটাক স্মল কেপ মিউচুৱেল ফাণ্ড। 5 লাখ টকা ইনভেষ্টেড এমাউণ্ট এইটো ফাণ্ডত হৈ যায়গৈ 29,85,582 টকা। এনুৱেলাইজড ৰিটাৰ্ণ হ'ল 19.55। 4 নম্বৰত আহে HSBC স্মল কেপ ফাণ্ড। 5 লাখ টকা ইনভেষ্টেড এমাউণ্ট এইটো ফাণ্ডত আজিৰ তাৰিখত হৈ গৈ 35,93,864 টকা। 20.73 এনুৱেলাইজড ৰিটাৰ্ণ এইটো ফাণ্ডে দিছে। 3 নম্বৰত আহে কোৱন স্মল কেপ মিউচুৱেল ফাণ্ড। 5 লাখ টকা ইনভেষ্টেড এমাউণ্ট এইটো ফাণ্ডত আজি হৈ গৈ 33,88,430 টকা। 21.07 এনুৱেলাইজড ৰিটাৰ্ণ এইটো ফাণ্ডে প্ৰভাইড কৰিছে। 2 নম্বৰত আহে SBI স্মল কেপ ফাণ্ড। 5 লাখ টকা ইনভেষ্টেড এমাউণ্ট এইটো ফাণ্ডত হৈ গৈ 36,86,043 টকা। 22.09% এইটো ফাণ্ডে ৰিটাৰ্ণ দিছে। আৰু 1 নম্বৰত হ'ল নিপন ইণ্ডিয়া স্মল কেপ মিউচুৱেল ফাণ্ড। এইটো ফাণ্ডত 5 লাখ টকা ইনভেষ্টেড এমাউণ্ট আপোনালোকৰ আজিৰ তাৰিখত হৈ যায়গৈ 38,09,567 টকা। 22.49% এইটো ফাণ্ডে ৰিটাৰ্ণ প্ৰভাইড কৰিছে। চ' আপোনালোকৰ কোনটো ফাণ্ড আটাইতকৈ ভাল লাগিলে কমেণ্ট কৰি জনাবচোন। থেংক ইউ ছ' মাছ।